কল্পনাৰো অতীত মানে মই আপোনালোকৰ ঘৰৰ ওচৰৰ কল্পনাৰ অতীতৰ কথা ক'ব বিচৰা নাই। বানপানী সপোনৰো অগোচৰ বুলি ভবা শিৱসাগৰবাসীৰ ঘৰৰ মুধচৰৰ ওপৰেৰে বানপানী বৈ গ'ল। কিন্তু লখিমপুৰ ধেমাজিৰ শোণিতপুৰত তামোল গছৰ ওপৰেৰে বানপানী বব। স্পষ্টীকৰণ, এই ভিডিঅ'টোৰ দ্বাৰা জলবিদ্যুৎ প্ৰকল্পৰ লগতে চৰকাৰৰ বিৰোধিতা কৰা নাই। বিদ্যুৎ আমাক সকলোকে লাগে, তথাপিও হ'ব পৰা সম্ভাৱনীয়তা প্ৰকল্পটো বিভিন্ন প্ৰাকৃতিক কাৰণত ভাগি গ'লে প্ৰায় 22 ফুট উচ্চতাত আহিব বুলি বিশেষজ্ঞই ধাৰণা কৰা জলপৃষ্ঠত পান বিসৰ্জন দিবলৈ লখিমপুৰ, ধেমাজি আৰু শোণিতপুৰৰ ৰাইজক আগতীয়াকৈ মানসিকভাৱে সাজু কৰোৱা হৈছে। ভেন্দি পাৰ্টিৰ লগতে ভক্তজনতাৰ মই ওম প্ৰকাশ চৰকাৰী স্কুলত পঢ়ি পাছ কৰি অহা এজন সাধাৰণ ঘৰৰ ল'ৰা। মই পঢ়া স্কুলকেইখনত গোটেইকেইটা বিষয়ৰ শিক্ষক নাছিল, সেইবাবে মই মূৰ্খ, বেছি জ্ঞান নাই। সাম্যক জ্ঞানে যিমানখিনি ঢুকি পাইছোঁ, ভিডিঅ'টো প্ৰস্তুত কৰি আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। আপোনালোকে বিবেচনা কৰি গ্ৰহণ কৰিব। ধন্যবাদেৰে, ভেন্দি পাৰ্টি। নমস্কাৰ, ভেন্দি পাৰ্টিৰ অন্য এটা বিশ্লেষণাত্মক ভিডিঅ'লৈ ভক্ত জনতাৰ মই ওম প্ৰকাশে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। লখিমপুৰ জিলাৰ সোৱণশিৰি নৈৰ ওপৰত আছে গেৰুকামুখ জলবিদ্যুৎ প্ৰকল্প। বিশেষজ্ঞৰ মতে সেই জলবিদ্যুৎ প্ৰকল্পটো বাৰিষা কালত যদি ভাঙে তেনেহ'লে তামোল গছৰ ওপৰেৰে লখিমপুৰ, ধেমাজি আৰু শোণিতপুৰ জিলাত নৈ বব। বিশেষজ্ঞসকলৰ মতে গেৰুকামুখ জলবিদ্যুৎ প্ৰকল্প থকা ঠাইডোখৰ ভূমিকম্প হোৱাৰ জেগা। মই ইয়াৰ দ্বাৰা এইটো ক'ব বিচৰা নাই যে ভূমিকম্প প্ৰতিৰোধ কৰিব নোৱাৰাকৈ ডেমটো বনোৱা হৈছে, কিন্তু কেনেবাকৈ প্ৰাকৃতিক কাৰণত যদি ডেমটো কেনেবাকৈ ভাঙিবলৈ হয় বাৰিষা সময়ত, কাৰণ শিৱসাগৰৰ দৃশ্য আমি সকলোৱে দেখিলোঁ, শিৱসাগৰবাসীয়ে কেতিয়াও ভবা নাছিল যে তেওঁলোকৰ তাত বানপানী হ'ব। গেৰুকামুখৰ জলবিদ্যুৎ প্ৰকল্পটো কেতিয়াবা যদি বাৰিষা কালত ভাঙিবলৈ হয় তেনেহ'লে ধেমাজি, শোণিতপুৰ আৰু লখিমপুৰত তামোল গছৰ ওপৰেৰে নৈ বব। কংগ্ৰেছ চৰকাৰৰ দিনতে আৰম্ভ হোৱা সেই জলবিদ্যুৎ প্ৰকল্পটো তেতিয়া বিৰোধী পক্ষ বিজেপি চৰকাৰৰ লগতে বিভিন্ন সাংবাদিক আৰু দল সংগঠনৰ নেতাই তীব্ৰ বিৰোধিতা কৰিছিল আৰু শেষত বিজেপি চৰকাৰৰ দিনতে সেই প্ৰকল্পটো শুভ উদ্বোধন কৰা হ'ল। কিছু লোকৰ মতে সেই জলবিদ্যুৎ প্ৰকল্পটোৰ বিৰোধিতা কৰি বহু দল সংগঠনৰ নেতা, সাংবাদিক লগতে জনপ্ৰতিনিধি অৰ্থাৎ ৰাজনীতি বিষয়াসকলৰো সৰহসংখ্যক নেতাৰ পকেট ভৰিল। কিন্তু বিশেষজ্ঞসকলে মত পোষণ কৰিছে যে সোৱণশিৰি নৈৰ সেই প্ৰকল্পটো কেনেবাকৈ ভাঙিলে তামোল গছৰ ওপৰে অৰ্থাৎ প্ৰায় 22 ফুট উচ্চতাৰে পানী বব। কিন্তু কোনো ৰাজনীতিক নেতা, বিৰোধী পক্ষ, সাংবাদিক বা সংগঠনৰ নেতাই এইটো প্ৰতিবাদ নকৰিলে বা এইটো বিৰোধিতা নকৰিলে যে সোৱণশিৰি নৈৰ দুয়োটা পাৰে এটা 22 ফুট উচ্চতা পৰিপক্ক আৰু শক্তিশালী মাথাউৰি নোহোৱালৈকে সোৱণশিৰি নৈৰ সেই জলবিদ্যুৎ প্ৰকল্পটো আমি আৰম্ভ কৰিবলৈ নিদিওঁ। এতিয়াও সোৱণশিৰি নৈৰ দুয়োটা পাৰে 22 ফুট উচ্চতাটো বাদেই দিয়ক, 10 ফুট উচ্চতাৰো একোটাকৈ মাথাউৰি নাই দুয়োটা দিশে। তেওঁৰ শিৱসাগৰ দৃশ্য দেখিও ৰাইজে বাৰু চৰকাৰক অনুৰোধ কৰিবনে যে সোৱণশিৰি নৈ দুয়োটা পাৰে আমাক 22ৰ পৰা 25 ফুট উচ্চতাৰ শক্তিশালী দুয়োটা পাৰে দুটা মাথাউৰি লাগে বুলি। লখিমপুৰ, ধেমাজিত বানপানী হ'লে বাকীবোৰ জিলাৰ মানুহ সুখেৰেই থাকে, তেওঁলোকে কেতিয়াও প্ৰশ্ন নকৰে। এতিয়া শিৱসাগৰত বানপানী হ'ল, বাকীবোৰ জিলাৰ মানুহে সকলোৱে পাহৰি যাব, সকলো মনে মনে থাকিব। তথাপিতো লখিমপুৰৰ ল'ৰা নহয় যদিও মই লখিমপুৰৰ কাৰণে কান্দিছোঁ, কাৰণ লখিমপুৰত আমাৰ দেউতাৰ এক্সৰ ঘৰ আছে।